ছাত্ৰ ছাত্ৰীসকল, আজি আমি আঘোণৰ কুঁৱলী কবিতাটো আলোচনা কৰিবলৈ লৈছোঁ। কবি হ'ল কেশৱ মহন্ত। এতিয়া আমি পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য চাওঁ আহা। অসমীয়া কবিতাৰ আধুনিক যুগ আৰম্ভ হয় প্ৰকৃতাৰ্থত ২০ শতিকাৰ ৪০ৰ দশকত। এই যুগ সৃষ্টিত বিশেষ ভূমিকা পালন কৰে কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত জয়ন্তী আলোচনীয়ে। জয়ন্তীৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা হেম বৰুৱা সম্পাদিত পছোৱা আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত ৰামধেনু আলোচনীৰ জৰিয়তে অসমীয়া কবিতাৰ আধুনিক ৰূপটিৰ বিকাশ সাধন হয়। দ্বিতীয় মহাযুদ্ধ 1939 পৰা 1945 মহাযুদ্ধৰ ধ্বংসলীলাই কবিসকলক ৰোমান্টিকতাৰ পৰিৱৰ্তে বাস্তৱতাক আঁকোৱালি ল'বলৈ উদগনি যোগায়। এতিয়া আমি এইখিনিতে কি পালোঁ যে অসমীয়া কবিতাৰ আধুনিক যুগ আৰম্ভ হয় প্ৰকৃততে ২০ শতিকাৰ ৪০ৰ দশকত আৰু এই যুগ সৃষ্টিত বিশেষ ভূমিকা পালন কৰে কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত জয়ন্তী আলোচনীয়ে। জয়ন্তীৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা হেম বৰুৱা সম্পাদিত পছোৱা আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত ৰামধেনু আলোচনীৰ জৰিয়তে অসমীয়া কবিতাৰ আধুনিক ৰূপটিৰ বিকাশ সাধন হয়। ইয়াত কৈছে কি জয়ন্তী আলোচনীয়ে আৰম্ভ কৰা এই আধুনিক যুগ, অসমীয়া কবিতাৰ আধুনিক যুগটো পছোৱা আৰু ৰামধেনু আলোচনী কি কৰে এই আধুনিক ৰূপটিৰ বিকাশ সাধন কৰে। দ্বিতীয় মহাযুদ্ধৰ ধ্বংসলীলাই কবিসকলক কি কৰে ৰোমান্টিকতাৰ পৰিৱৰ্তে বাস্তৱতাক আঁকোৱালি ল'বলৈ উদগনি যোগায়। জয়ন্তী গোষ্ঠীৰ কবিসকল আকৰ্ষিত হয় সাম্যবাদী ভাৱধাৰাৰ প্ৰতি। এই কবিসকলক প্ৰগতিশীল কবি বুলিও কোৱা হয়। এই কবিসকলে প্ৰধানতঃ কৃষক, শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে। জয়ন্তীৰ পাতত কবি হিচাপে আত্মপ্ৰকাশ কৰা কেশৱ মহন্তৰ কবিতাত উক্ত ভাৱধাৰাৰ প্ৰকাশ ঘটিছে। অসমীয়া প্ৰগতিশীল কবিতাৰ এটি আভাস দিয়াৰ উদ্দেশ্যে আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এইখিনিত কৈছে কি জয়ন্তী গোষ্ঠীৰ কবিসকল কি হয় আকৰ্ষিত হয় সাম্যবাদী ভাৱধাৰাৰ প্ৰতি আৰু এই সাম্যবাদী কবিসকলক প্ৰগতিশীল কবি বুলিও কোৱা হয়। এই কবিসকলে অৰ্থাৎ সাম্যবাদী কবিসকলে প্ৰধানতঃ কৃষক, শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ দুখ সংগ্ৰাম এইবিলাকৰ ছবি অংকন কৰে। আৰু জয়ন্তীৰ পাতত কবি হিচাপে আত্মপ্ৰকাশ কৰা কেশৱ মহন্তৰ কবিতাত উক্ত ভাৱধাৰাৰ প্ৰকাশ ঘটিছে অৰ্থাৎ সাম্যবাদী ভাৱধাৰাৰ প্ৰকাশ ঘটিছে। অসমীয়া প্ৰগতিশীল কবিতাৰ এটি আভাস দিয়াৰ উদ্দেশ্যে আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। আৰু অসমীয়া প্ৰগতিশীল কবিতাৰ এটি আভাস দিয়াৰ উদ্দেশ্যে এই আঘোণৰ কুঁৱলী কবিতাটো তোমালোকৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আহা কবি পৰিচিতি চাওঁ। কেশৱ মহন্ত 1926 চনত তেওঁৰ জন্ম হয় আৰু 2006 চনত তেওঁৰ মৃত্যু হয়। কেশৱ মহন্ত আধুনিক কবি আৰু গীতিকাৰ হিচাপে বিখ্যাত। তেওঁ জামুগুৰিহাট হাইস্কুলৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া হিচাপে অৱসৰ লয়। মহন্তৰ প্ৰথম কবিতা পুথি আমাৰ পৃথিৱী। পৰৱৰ্তী সময়ত আগন্তুক তোমাৰ তেজ, মোৰ শুকান কলিজাৰ কুঁহিপাত, ৰ'দ জিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধৱলী বৰণ, বুকুত এজাক ধুমুহা আদি কাব্যগ্ৰন্থ প্ৰকাশ পায়। মোৰ যে কিমান হেঁপাহ তেওঁৰ দ্বাৰা ৰচিত গীতৰ সংকলন। মহন্তই শিশুসকলৰ বাবেও সাহিত্য ৰচনা কৰিছিল। উমলা ঘৰ আৰু মা আমি শদিয়ালৈ যামেই তেওঁৰ শিশুৰ বাবে ৰচিত পুথি। মোৰ যে কিমান হেঁপাহ নামৰ পুথিখনৰ বাবে কেশৱ মহন্তই সাহিত্য অকাডেমি বঁটা লাভ কৰে। এইখিনিত কি বুলি কৈছে যে কেশৱ মহন্ত আধুনিক কবি আৰু গীতিকাৰ হিচাপে বিখ্যাত। তেওঁ জামুগুৰিহাট হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া হিচাপে অৱসৰ লয়। আৰু তেওঁৰ
প্ৰথম কবিতা পুথি হৈছে আমাৰ পৃথিৱী। আৰু পৰৱৰ্তী সময়ত আগন্তুক তোমাৰ তেজ, মোৰ শুকান কলিজাৰ কুঁহিপাত, ৰ'দ জিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধৱলী বৰণ, বুকুত এজাক ধুমুহা আদি কাব্যগ্ৰন্থ প্ৰকাশ পায়। আৰু মোৰ যে কিমান হেঁপাহ তেওঁৰ দ্বাৰা ৰচিত এখন গীতৰ সংকলন। মহন্তই শিশুসকলৰ বাবেও সাহিত্য ৰচনা কৰিছিল। উমলা ঘৰ আৰু মা আমি শদিয়ালৈ যামেই তেওঁৰ শিশুৰ বাবে ৰচিত দুখন পুথি। আৰু মোৰ যে কিমান হেঁপাহ নামৰ পুথিখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়। এয়া হ'ল কবি পৰিচিতি। এতিয়া আমি মূল পাঠটোলৈ আহা। মূল পাঠটো প্ৰথমে মই পাঠ কৰি লৈছোঁ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হ'লে দেখিলোঁহেঁতেন বা পতাহোন বৰণীয়া ধানৰ আচল। দেখিলোঁহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ। দেখিলোঁহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলে তুলিবৰে সময় নোপোৱা। দেখিলোঁহেঁতেন বা পতাহোন পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেও হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোঁহেঁতেন, এইজাক দাৱনিৰ মাজতে আছিলে নেকি সেউতীও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিক ৰঙা উঠে উঠে ১৭ বছৰ হোৱা মুখ তোল আঘোণৰ ডালিমী দাঁতত, ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ যা বুলি ঠেলা মৰা খিল খিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰৰ দাৱনিৰ কাম আছে, মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বন হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশত উৰুলি ৰাগি আছে, ৰাগি আছে। আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা। মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতী হেৰালে, ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাতে থাকিল। এইটোৱে হ'ল আঘোণৰ কুঁৱলী কবিতাটো। ছাত্ৰ ছাত্ৰীসকল, আজি এইখিনিতে সামৰিছোঁ। নেক্সট ক্লাছত কবিতাটো আমি আলোচনা কৰিম। ধন্যবাদ।